তো নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ মই কমল ডেকাই আপোনালোকক স্বাগতম জনাইছোঁ। চাওক, আজি হৈছে ২৬ জুলাই, আমাৰ ভাৰতবাসীৰ বাবে এটা বিশেষ দিন। কিয়নো আজি বিশেষ দিন আপোনালোকে বাৰু জানেনে? তো যদি নাজানে বলক জানিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, আজি হৈছে কাৰ্গিল বিজয় দিৱস, মানে 1999 চনৰ আজিৰ এই ২৬ জুলাই তাৰিখটোতে আমাৰ ভাৰতীয় সৈনিকসকলে কাৰ্গিলৰ যুদ্ধত জয়লাভ কৰিছিল। মানে কথাটো এনেকুৱা যে 1999 চনৰ মে মাহত জম্মু কাশ্মীৰৰ কাৰ্গিলত এখন যুদ্ধ হৈছিল, যিখন যুদ্ধ হৈছিল ইণ্ডিয়ান আৰ্মি আৰু পাকিস্তানৰ মাজত। আৰু এই যুদ্ধত ইণ্ডিয়াৰ ৫২৭টা সৈনিক শ্বহীদ হৈছিল আৰু ১৩৬৩টা সৈনিক আহত হৈছিল। আৰু এই বীৰ শ্বহীদসকলৰ সন্মান আৰু স্মৰণৰ উদ্দেশ্যে প্ৰতি বছৰে ২৬ জুলাই তাৰিখটো কাৰ্গিল বিজয় দিৱস হিচাপে উদযাপন কৰা হয়। ইণ্ডিয়ান আৰ্মিৰ সততা, বীৰত্ব আৰু ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। চেলুট ইণ্ডিয়ান আৰ্মি, চেলুট। সঁচাকৈ ইণ্ডিয়ান আৰ্মিক কি বুলি ধন্যবাদ জনাম, কি ক'ম আৰু। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু কি ক'ম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই 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 বাই। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বন্দে মাতৰম, জয় অসম।